নমস্কাৰ, মই স্মিকৈ আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই ইজি প্ৰচেছত কেনেকৈনো ভোট জলকীয়া আচাৰ বনাওঁ চাওঁ আহক। ভোট জলকীয়াখিনি মই ধুই ভালকৈ পানীখিনি নিয়হোৱালৈকে শুকুৱাই লৈছোঁ। তাৰপাছত আপোনালোকে নিজৰ চাইজত কাটি ল'ব। সৰুকৈও কাটিব পাৰে, কিন্তু মই অলপ ডাঙৰকৈ কাটিছোঁ। আৰু এইবিলাক কাটোতে আপোনালোকে সাৱধান, কেনেবাকৈ হাতত যদি লাগে, গৰম দিনত বহুত দেৰিলৈকে আপোনাৰ জ্বলাটো নাযায়। গ্ল'ভছ পিন্ধিব পাৰে, কিন্তু মই গ্ল'ভছ পিন্ধা নাই। সাৱধানে কৰিছোঁ। আৰু এই মই ছাইডত যে জলকীয়াটো ৰাখি দিলোঁ, সেই জলকীয়াটো অকণমান কোমল হৈ গৈছে। কোমল হৈ যোৱা জলকীয়াবিলাক আপোনালোকে নিদিব, কিয়নো কোমল হৈ যোৱা জলকীয়াবিলাক দিলে আচাৰখিনি বেয়া হৈ যায় জল্দি। এইদৰে কাটি হৈ গ'লে নিমখ আৰু হালধি মিলাই 2 ঘণ্টা ৰ'দত দিব। বেছি টাইম নহয়, ইয়াৰ অকল পানীটো নিয়হোৱালৈকে দিলেই হৈ গ'ল। বেছি ৰ'দত দিলে জলকীয়াটো টান হৈ যায়। দিব পাৰে, কিছুমানে টান হোৱাটো খাই ভাল পায়, কিন্তু মই কোমলকৈ ভাল পাওঁ। আৰু এয়া মই তেলখিনি গৰম কৰি লৈছোঁ, তাতে 5 ফোৰণ দিছোঁ আৰু গৰম কৰি পিনে ঠাণ্ডা হ'বলৈ দিছোঁ। তাৰপিছত মই 2 ঘণ্টা ৰ'দত দি ৰখা ভোট জলকীয়াখিনি ইয়াতে মিলাই দিছোঁ। এইদৰে ভোট জলকীয়াবোৰ আপোনালোকে যদি ৰাখে, বছৰ জুৰি সংগ্ৰহ কৰি ৰাখিব পাৰে, একো বেয়া নহয়। এয়া মই আগৰ জলকীয়া আছিলে, তাতে মই অলপ ভৰাই দিছোঁ, খালী হৈছিলে চিচাৰৰ বটলত। এয়া জলকীয়া আচাৰ এনেকৈয়ে আপোনালোকে বনাব পাৰে। কেনেকুৱা লাগিলে ভিডিঅ'টো চাই জনাব।